নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালোঁ টপিক ৱাইজ ষ্টাডি চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম বিভিন্ন দেশৰ ৰাজধানী আৰু ইয়াৰ মুদ্ৰাসমূহ। ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় প্ৰতিটো পৰীক্ষাতে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দেশটো হৈছে কানাডা। কানাডাৰ ৰাজধানী হৈছে ওট্টাৱা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে কানাডিয়ান ডলাৰ। পিছত দেশটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে ৱাশ্বিংটন DC আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ। দেশটো হৈছে আলজেৰিয়া। আলজেৰিয়াৰ ৰাজধানী হৈছে আলজিয়াছ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে আলজেৰিয়ান ডলাৰ। পিছত দেশটো হৈছে টাইৱান। টাইৱানৰ ৰাজধানী হৈছে টাইপেই আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে টাইৱান ডলাৰ। ছিংগাপুৰ। ছিংগাপুৰৰ ৰাজধানী হৈছে ছিংগাপুৰ, মুদ্ৰাৰ নাম হৈছে ছিংগাপুৰ ডলাৰ। বেলজিয়াম। বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুচেলছ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। বুলগেৰিয়া। ইয়াৰ ৰাজধানী হৈছে ছফিয়া আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে লেভ। ডেনমাৰ্ক। ৰাজধানীৰ নাম হৈছে কেপেনহেগন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰোনা। ডেনমাৰ্কৰ মুদ্ৰাৰ নাম হৈছে ৰোনা। অষ্ট্ৰিয়া। অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ফিনলেণ্ড। ফিনলেণ্ডৰ ৰাজধানী হৈছে হেলচিংকি আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ফ্ৰান্স। ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। গ্ৰীচ। গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স আৰু মুদ্ৰাৰ নাম হৈছে ইউৰো। হাংগেৰী। হাংগেৰী দেশৰ ৰাজধানী হৈছে বুডাপেষ্ট আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ফৰিণ্ট। আইচলেণ্ড। আইচলেণ্ডৰ ৰাজধানী হৈছে ডাবলিন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ইটালী। ইটালীৰ ৰাজধানী হৈছে ৰোমত আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেদাৰলেণ্ড। নেদাৰলেণ্ডৰ ৰাজধানী হৈছে এমষ্টৰডেম আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নৰৱে। নৰৱেৰ ৰাজধানী হৈছে ওচলো আৰু মুদ্ৰাৰ নাম হৈছে ৰোন। পোলেণ্ড। পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰাছ আৰু মুদ্ৰা হৈছে জলটি। পৰ্তুগাল। পৰ্তুগাল দেশৰ ৰাজধানী হৈছে লিছবন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ৰোমানিয়া। ৰোমানিয়া দেশৰ ৰাজধানী হৈছে বুকাৰেষ্ট আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰোমানিয়ান লিউ। স্পেইন। স্পেইন দেশৰ ৰাজধানী হৈছে ষ্টকহোম আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ছুইডেন। ছুইডেনৰ ৰাজধানী হৈছে মেড্ৰিড আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰোনা। ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ ৰাজধানী হৈছে বৰ্নে আৰু মুদ্ৰাৰ নাম হৈছে ছুইছ ফ্ৰেংক। তুৰ্কী। তুৰ্কীৰ ৰাজধানী হৈছে আংকাৰা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে লিৰা। ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাজধানী হৈছে কিভ আৰু মুদ্ৰাৰ নাম হৈছে হিৰিফনিয়া। সংযুক্ত ৰাষ্ট্ৰ অৰ্থাৎ UK ৰাজধানী হৈছে লণ্ডনত আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে পাউণ্ড ষ্টাৰ্লিং। ভেটিকান চিটি। ভেটিকান চিটিৰ ৰাজধানী হৈছে ভেটিকান চিটি আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইজিপ্টিয়ান পাউণ্ড। ইথিওপিয়া। ইথিওপিয়া দেশৰ ৰাজধানী হৈছে আডিছ আবাবা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইথিওপিয়ান বিৰ। কেনিয়া। কেনিয়া দেশৰ ৰাজধানী হৈছে নাইৰোবি আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে শিলিং। বন্ধু বান্ধৱীসকল, যদিও ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ